মুখ্যমন্ত্ৰী মহিলা উদয়মিতা অভিযান ফৰ্ম বন্ধুসকল আত্মসহায়ক গোটৰ পিনৰ পৰা 10,000 টকা আহিছে আৰু আপোনালোকে এই ফৰ্মখন আনিবলৈ পঞ্চায়ত অফিচ যাব লাগিব। তাৰ পৰা আপোনালোকে আনিব লাগিব আৰু এই ফৰ্মখন ফিল আপ কৰি আপুনি 10,000 টকাকৈ পাব আত্মসহায়ক গোটৰ মহিলাসকলে। বন্ধুসকল কমপ্লিট প্ৰচেছটো আপোনালোকক এপ্লাই কৰা প্ৰচেছটো আপোনালোকক দেখুৱাই দিম আৰু আপোনালোকে এই ফৰ্মখন আপোনালোকে পঞ্চায়ত অফিচৰ পৰাহে গৈ আনিব পাৰিব। বন্ধুসকল আপোনালোকে কেনেধৰণে আছে আপোনালোকক মই ফৰ্মটো দেখুৱাই আছোঁ। তো আবেদন কৰিবলৈ হ'লে আপোনালোকে অফলাইনত আবেদন কৰিব লাগিব। বন্ধুসকল ইয়াত মই ক্ৰমিক নম্বৰটো চিৰিয়েল নম্বৰটো ইয়াত মই ব্লাৰ কৰি দিছোঁ। বন্ধুসকল আপোনালোকে প্ৰথমে দেখিবলৈ পাইছে ইয়াত পাছপোৰ্ট চাইজ ফটো লগাব লাগিব আৰু 1 নম্বৰতে আছে আত্মসহায়ক গোটৰ সদস্যজনৰ নামটো ইয়াত দিব লাগিব। 2 নম্বৰ আত্মসহায়ক গোটৰ SHG নামটো দিব লাগিব, আত্মসহায়ক গোটৰ ID কোডটো দিব লাগিব, মোবাইল নম্বৰটো ইয়াত বহুৱাব লাগিব। ঠিক আছে। 5 নম্বৰতে আপোনালোকে জাতি কি হয়, কাষ্টটো কি হয় আপোনালোকে চিলেক্ট কৰিব লাগিব। ইয়াত কেইবাটাও আছে আপোনালোকে সেইটো হিচাপে চিলেক্ট কৰি ল'ব। 6 নম্বৰ আবেদন কৰি মৰাণ মটক জনগোষ্ঠী অন্তৰ্ভুক্ত হয় নেকি, ইয়াত হয় নহয় য়েছ দিব। আবেদনকাৰী চাৰজনৰ যদি হয় নেকি আৰু ইয়াত আপোনালোকৰ বেংকৰ একাউণ্টটো আৰু ইয়াত শাখাৰ নামটো আৰু ইয়াত IFSC কোডটো আৰু গাঁওখনৰ নামটো দি পিনি আপোনালোকে ছেকেণ্ড পেজটোলৈ যাব পাৰিব। বন্ধুসকল আপোনালোকে এইখিনি সকলোখিনি আপোনালোকে ফিল আপ কৰাৰ পাছত আপোনালোকক নেক্সট পেজলৈ লৈ গৈ আছোঁ। বন্ধুসকল আপোনালোকে এইখিনি সম্পূৰ্ণ প্ৰচেছখিনি কৰি লোৱাৰ পাছত আপোনালোকে ছেকেণ্ড পেজটোত আপোনালোকে কি লিখিব লাগিব দেখুৱাই আছোঁ। গাঁও পঞ্চায়তখনৰ নামটো দিব লাগিব। ইয়াত ওপৰতে দেখিব পাইছে 13 নম্বৰ আপোনালোকে যিটো দিছে গাঁও পঞ্চায়তৰ নামটো দিব, ব্লকখনৰ নামটো দিব, জিলাখনৰ নামটো দিব। ইয়াত আপোনালোকে মৰাণ সমষ্টি হয় নে নহয় তাৰ দিব। ইয়াতে আপোনালোকৰ ID নাম্বাৰটো দিব, ভোট কেন্দ্ৰৰ নামটো দিব, তাৰপিছত পুলিচ ষ্টেচন দিব, তাৰপিছত আপোনালোকৰ 13-3 পৰা 14 বছৰ কন্যা আছে নাই সেইটো দিব লাগিব আৰু আপোনালোকে বিদ্যালয় কন্যা নামভৰ্তি কৰা হৈছে নাই সেইখিনি আপোনালোকে হয় নহয় আপুনি সেই হিচাপত আপোনালোকে চিলেক্ট কৰি এইখিনি ফিল আপ কৰি বক্সকেইটাত ভৰাব লাগিব। ঠিক আছে। এইখিনি সকলোখিনি যেনেকৈ আছে আপোনালোকে পঢ়ি মেলি তেনেকৈ আপুনি ঋণ লৈছে নলৈছে সেইখিনি ইয়াত সকলোখিনি আপুনি হয় নহয় ওপৰত চিলেক্ট কৰি আপুনি দিব। ঠিক আছে। বন্ধুসকল আপোনালোকে এইখিনি ভালকৈ পঢ়ি শুনি আপোনালোকে লিখিব লাগিব, টিক মাৰ্ক দিব লাগিব। তাৰপৰা এইখিনি ইয়াত আপোনালোকে বহাব এক্টিভিটি, তাৰপিছত ঘোষণা ডিক্লেৰেশ্যন দিব লাগিব। আপোনালোকে ইয়াত নামটো দি পিনি আপোনালোকে এইখিনি ডেটখিনি বহাই পিনি আৰু আপোনাৰ এপ্লিকেণ্ট যোনজনে আবেদন কৰি আছে সেই আবেদনকাৰী এপ্লিকেণ্টৰ ছিগনেচাৰটো দিব ইয়াত। ঠিক আছে। বন্ধুসকল আপোনালোকে এপ্লিকেণ্টে চহীটো কৰিব, বেলেগে চহী নকৰিব। ঠিক আছে। আপোনালোকে ছেকেণ্ড পেজটো দেখিব পালে এনেধৰণৰ হ'ব আৰু এনেধৰণৰ ফিল আপ কৰিব লাগিব। 3rd নম্বৰ আপোনালোকক দেখুৱাই আছোঁ। ইয়াত আপোনালোকে দেখিবলৈ পাইছে থাৰ্ডৰটো এনেকৈ আপোনালোকে নামটো দি পিনি আপোনালোকে ইয়াত সকলোখিনি পঢ়ি শুনি আপোনালোকে আবেদনকাৰী চহীটো দি পিনি তাৰপিছত আকৌ ইয়াত চহী দিব। তাৰপিছত আকৌ ইয়াতো আপোনালোকে তেনেকৈ পঢ়ি শুনি তাৰপিছত এইখিনি বুজি মেলি আপোনালোকে ইয়াত উপস্থিত আবেদনকাৰীৰ তাৰিখ স্বাৰ্থ কৰিলে ইয়াৰ আবেদনকাৰীৰ স্বাক্ষৰ। ঠিক আছে। ইয়াত সকলোখিনি আপোনালোকে পঢ়ি শুনি বুজি ল'ব। তাৰপাছতে আপোনালোকে ফিল আপ কৰিব এই ফৰ্মখন। ঠিক আছে। ফিল আপ কৰাৰ পাছত আপোনালোকে জমা কৰিব লাগিব। বন্ধুসকল আপোনালোকে ইয়াত বুজিব পাৰিছে এইখিনি সকলোখিনি আপোনালোকে অসমীয়াত লিখা থাকিব, এইখিনি পঢ়ি ল'ব। তাৰপিছতে এই ইংলিছতো লিখা আহিব এনেধৰণৰ, যিখিনি আপোনালোকে এইখিনি নাম সৈতে ঠিকনাৰ সৈতে সকলোখিনি ইয়াত ভৰাই দিব। তাৰপিছতে এপ্লিকেণ্টজনৰ ছিগনেচাৰটো ইয়াত দিব, যিজনে এপ্লাই কৰিছে সেইজনৰ দিব। তাৰপিছত ইয়াতে আকৌ আপোনালোকে সেইখিনি নামখিনি ইয়াত ভৰাব, ভৰাই মেলি আপোনালোকে ছিগনেচাৰ এপ্লিকেণ্ট তাৰপিছতে ইয়াত অফিচাৰেও চহী কৰিব। ঠিক আছে। তো এইখিনি আপোনালোকে ফিল আপ কৰিব নালাগে, ইয়াত আপোনাৰ চহীটো দিলেই হ'ব। বন্ধুসকল আপোনালোকে বুজি শুনি আপোনালোকে কৰিব। ঠিক আছে। ভুল নকৰিব, এইবিলাকত ভুল কৰিলে দিগদাৰ হ'ব। তাৰপিছতে আপোনালোকে যিখিনি অমৃত বৃক্ষ গছপুলি ৰোপণ কৰিছিলে সেই ফটোসমূহ ইয়াত দিব লাগিব। 2 কপিকৈ ফটো আপোনালোকে ইয়াত দিব লাগিব। ইয়াত আপোনালোকে সকলোখিনি আপুনি ইয়াত ক্ৰাইটেৰিয়াখিনি পঢ়িব পাৰিব। ঠিক আছে। 10,000 টকাটো দিয়াৰ কাৰণটো ইয়াত সকলোখিনি লিখা থাকিব। আপোনালোকে এনেধৰণে পঢ়ি ল'ব ভালকৈ। তাৰপাছত আপোনালোকক ইয়াত যিখিনি এটা কৰ্ম এটা পালন কৰিব লাগিব সেই কৰ্মটো চিলেক্ট কৰিব লাগিব। ইয়াত সকলোখিনি লিষ্ট আছে।
সেই লিষ্টৰ মতে যিকোনো এটা চিলেক্ট কৰিব লাগিব। আপোনালোকে চিলেক্ট কৰি আপোনালোকে সেইটো দেখুৱাব লাগিব। তাৰপাছতে নেক্সট আপোনালোকে 25,000 টকাটো পাব। ঠিক আছে, নেক্সট 25,000 নে 12,000 টকা এটা আহিব, সেইটো পাব। প্ৰথমে আপোনালোকে 10 পাব, তাৰপিছতে বেংকৰ পিনৰ পৰা ঋণ পাব, তাৰপাছতে সেই সুতটো দিব লাগিব। সুতটো দিয়াৰ পাছত আপোনালোকে আৰু ইয়াত ইলিজিবিলিটি ক্ৰাইটেৰিয়াটো চাব লাগিব। আত্মসহায়ক গোটৰ মহিলা হ'ব লাগিব আৰু ইয়াত কি ডকুমেণ্টছ লাগিব আপোনালোকে নিশ্চয় গম পাই যাব। চব বন্ধুসকল, পঞ্চায়ত অফিচত গৈ আপোনালোকে এই ফৰ্মখন আনিব পাৰিব। আজিৰ দিনটোতেই 18 তাৰিখ আছিলে আজি। ঠিক আছে, মই ভিডিঅ'টো গধূলি শ্বুট কৰি আছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে। চ' যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিবলৈ নাপাহৰিব। যদি কিবা প্ৰব্লেম হৈছে বা বুজিব পৰা নাই তেতিয়াহ'লে মোক কমেণ্ট কৰিব। থেংক ইউ ফৰ ৱাচিং ভিডিঅ'ছ।